ইয়াই ইমান গান গালো কিমান কি কাৰ কিমান বিয়া খেদিলো মোৰলেহে এটা দৰা নাপালি কালি কাটি এখন মই একে এটা লিখিয়াই নাপালো গোটাই লিখিয়াই তুমি কথা নিলা কি হ'লে কি চাচা বাবে আছা কি হ'ল কাকনো গাড়ী পাৰি আছে একেবাৰে জুই চাই হৈ আছা দেখোন কাকনো গাড়ী পাৰি আছে সেইকাৰণে আহিছো কালি পাছো আজিকালি হেতিলি মখাই একেবাৰে লিখিয়া এটাও এৰা নাই চব ভুলে ভুলে একেবাৰে ধৰি কিবা যে আজিকালি যে ইণ্ডাষ্ট্ৰি ওলাইছি তাৰ লাগি লৈ গৈছে এটা কথা ক'বা আহিলো কিনো কথা ক'বা আহিছা ঐ মান্না মাৰি তুমি এটা বৰ ভাল খবৰ এটা লৈ আহিছিলো কিনো খবৰ লৈ আহিছা ঐ এটা বৰ ডাঙৰ খবৰ হয় নেকি আছো পিছে আছো লৈ আহিছা ঐ বহুত একেবাৰে আহা নাই দেখোন মনতো পৰি আছে একে পেহীৰ লিগি হয় নেকি ময়ো যাব পৰা নাই ৰহে পেহী একে পেহীৰ লিগি এটা একে লিখিয়া চাইছো মই হয় নেকি ক'তে আঙালবাৰী মোৰে জ্যেষ্ঠা ইয়াতো জ্যেষ্ঠা নেকি মুখত বাইছা মই কি ফুল কমলি আছি মোৰ আকৌ 15 বছৰ হৈছি মই আকৌ লাজাইতকে সৰু ভাদাইতকে সৰু কিমান অকেজি মই সৰু মই বেছি বয়স হোৱা নাই নহয় মই জ্যেষ্ঠা লাগি যাবা মোক কিমান ল'ৰা আছি মোৰ লাগি ইঞ্জিনিয়াৰ আছি অফিচাৰ আছি প্ৰফেচাৰ আছি মই তেওঁ সিহঁতক আকৌ মই বিয়া প্ৰস্তাৱ দিয়া নাই ভালে ভাল হ'লেও মোক নালগে ভাল আকৌ বৰ ভাল ভাল হ'লেও মোক নালগে মই বহুত আছি মোৰ লাগি মই সেইবিলাক কাকো প্ৰস্তাৱ দিয়া নাই বহুত মৰম কৰিলেও মোক নালগে মোক কি ধুনীয়া ধুনীয়া ল'ৰাই চাবা আছি অফিচাৰ ইঞ্জিনিয়াৰ কিমান কিবি আনকি মোক একেবাৰে মন্ত্ৰী এমএলএ এইবিলাকো মোক কিমান তোৰ একে চিয়ামানটো ইমান মুখ চোকা না মুখ চোকা কিবা হ'ব বুঢ়া মুনি লাগি নিবা আহিছা যা 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 আৰু মোৰ চোকা লগা বুঢ়াও নাই এইটো ভাল আৰু কোনে বিয়া পাতে চাও নহয় ঠিক আছে মই অফিচাৰ ইঞ্জিনিয়াৰ লগত বিয়া হৈ গাড়ী উঠি যাম স্কুটাৰ উঠি যাম বাইকত উঠি যাম মই এটা লমক গিলা Maina ơi ঘৰত আছা না আইতা দেখোন ক'ৰ পৰা আহিলি আইতা মই একেবাৰে ঘৰৰ পৰাই আহিলো হয় নেকি বচোন আইতা বচোন আছা না ভালে আছো দে কি গৰু পাইছিলি নেকি নহয় মই তোমালোকৰ ঘৰতে আহিছো মই আকৌ ভাবিলো বহুলে আহি দিবা আহি ইয়াতে নাই কিনো কৰি আছা এই ঘৰটো ভাল কৰি আছিলো হয় নেকি মই একেবাৰে এপাক কথা ক'ম বুলি আহিছিলো কিনো কথা হয় আইতা কি কথা ক'ৰবাত বিয়া চিয়া ঠিক হৈছিল নেকি বিয়া ঠিক হওঁতে হৈছিলে পিছে মইহে প্ৰস্তাৱটো নিদিলো পিছে এতিয়া মোক কি কৰিম বুলি ভাবিছা ভাল জেগা পালি মই বিয়া হয় নেকি মই পিছে মোৰ এটা লিখিয়াটোলৈ চাম বুলি আহিছিলো হয় নেকি পিছে লিখিয়াটো কি কৰে আছা মোৰ লিখিয়াটো বয়সত সৰুৱে মাইনা একেবাৰে ফুল কুমলীয়াই আছে হয় নেকি হ'লেও মই একেবাৰে তোমাকে নিম বুলি ভাবিলো মাতে কথাই ভাল পায় মই একে চব বন কৰিব পাৰোঁ তাৰ বোৱা কাটা একে ধান মাৰা ফুৰি ৰোৱা চব কামে পাৰোঁ মই তোমাক নিলে আছো না বচোন এতে কৈছোন কিনো দৰকাৰ আমাৰ সি আকৌ এটা চাকৰিও কৰে চাকৰিটোৰ কথা গম পা নাই মইতো গম নাপাওঁ নহয় বেলেগ একো চাকৰি নহয় ৰেলৰ চকাত পাম দিয়া চাকৰি কৰে ৰেলৰ চকাত পাম দিব লাগে ইমান ডাঙৰ গাড়ীখনত পাম দিয়া মানুহ লগত মোক বিয়া পাতবি ভগৱান কৃষ্ণ কৃষ্ণ প্ৰভু ইমান দীঘল 7টা 5টা 10টা 20টা ইমান দীঘল ঘৰৰ মান গাড়ী সেই গাড়ীত পাম দেইটো না ভগৱান মোৰ পিছে সুখৰে সুখ হ'ব একে সি বেছি দিন নহওঁ কৰে আহিবয়ে হয় নেকি আইতে খালি বিটি কবিচোন মই একে চব কাম কৰিব পাৰোঁ চব জানো মই সি মোৰ কথা নেপেলৱে মাইনা
হয় নেকি সি মানে আহি পেলাই হাতে বহিয়ে ধৰছো নাপায় বচোন তই মোক কথাটো কবা দি সি আহি পেলাই এসপ্তাহে থাকবো আৰু সোনকালতে যাব মই একেবাৰে সোনকালতে বিয়াখন পাতি দিম আৰু পিছে আমাৰ আকৌ আহেতো কম ন আকৌ আপত্তি বা নকৰিবা আকৌ মই মোৰ লগতহে কথা মইহে বিয়াত বহিম পিছত তুমি ভালকে বুজাই কবি মই বিয়াৰ প্ৰস্তাৱ লৈ আহা বুলি হ'ব দে মই একে খবৰ দিবা আহিম আগে কিনা বিয়া পাতো পিছে মোৰ এটা আকৌ কথা আছে কি হে মাইনা মোৰ স্কুলত যাওঁতে এটা লিখিনাই মোক ভাল পাম বুলি কৈছিল আৰু হোৱাটছএপত আমাৰ দুটাৰ ফটোও দিছিলোঁ হয় নেকি পিছে তোৰ কথাটো বেয়া হ'ব এতিয়া মই এতিয়া সুধো ফোন কৰি পেলাই ফোন কৰি যদি মোক নিয়ে শিকিয়ে নিবা কওক যদি নিয়ে আইতাৰ ল'ৰাৰ লগতে মই বিয়া হ'ম বাৰু তুমি মই কথাখিনি ভাঙি পিটি কৈছোঁ অ পিছত আকৌ জেঞ্জাৰ এখন লাগবো ৰাখবোতো না আজিকালি কথাত দিনকাল চবৰে বেয়া স্কুলত যাওঁতে মোক একটা আই লাভ ইউ বুলি কৈছিল যে পিছে তুমি কি বুলি ক'লি মই ইয়েছ বুলি কৈছোঁ মাইনা মোৰ এটা লিকিৰাটো আহিব নহয় আজি মই একে কালি লৈ আহিম দে আকৌ তুমি আকৌ কথাটো ৰাতিটোৰ ভিতৰতে ভাবিয়া হ'ব দে আইতা হ'ব দে মই এতিয়া যাওঁ খালি খবৰটো জনাবি মই কালি লৈ আহিম তাৰ পিছে এইবাৰ মোৰ বিয়া হ'ব ইমান ভাল লাগছি এইবাৰ মোৰ বিয়া হ'ব এইবাৰ মই বিয়া হ'ম এইবাৰ মই বিয়া হ'ম মা কচম মই বিয়া হ'মেই হ'ম কাণ ফুলি পিন্ধি ল'ম দুখন হাতত দুপাত খাৰু ময়ো পিন্ধি ল'ম এইবাৰ মই বিয়া হ'ম মা কচম মই বিয়া হ'মেই হ'ম কাণ ফুলি পিন্ধি ল'ম দুখন হাতত দুপাত খাৰু ময়ো পিন্ধি ল'ম নমস্কাৰ আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চাবলৈ বিচাৰে কমেণ্টত জনাব পাৰ্টটো আহি আছে আৰু আপোনালোকে আমাক ভালদৰে আদৰি ল'ব নতুন ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ বেয়া হ'লে জনাব কমেণ্ট কৰিব বাই